friends, welcome to the channel pharmacistmandira. আজি এই ভিডিওটো কথা পাতিম probioticৰ বিষয়ে। probioticৰ ইম্পৰ্টেন্ট কি হয়, probioticৰ সাইড এফেক্ট আছে নে নাই, probiotic কি হয় তাৰ বিষয়ে জানিম এই ভিডিওত। probiotic হৈছে লিভিং মাইক্ৰঅৰ্গানিজম, যেটোক আমি গুড বেক্টেৰিয়া বুলি কওঁ। সিহঁতে আমাৰ ষ্টমাকত বা আমাৰ গাতত থকা মাইক্ৰঅৰ্গানিজমবোৰ ৰিষ্ট'ৰ কৰাত সহায় কৰে। আমি জানিম যে probiotic কিয় ইম্পৰ্টেন্ট হয়, probiotic আমি কিয় খাব লাগে। বহুত ধৰণৰ ষ্টাডিয়ে প্ৰমাণ কৰিছে যে আমাৰ ডাইজেষ্টিভ চিষ্টেমত ইমবেলেঞ্চ অফ বেক্টেৰিয়া আমাৰ হেল্থত নিগেটিভলি ইম্পেক্ট পেলায়। গতিকে probioticে আমাৰ অপটিমাম লেভেলত আমাৰ গুড বেক্টেৰিয়াবোৰ মেইনটেইন কৰাত সহায় কৰে আৰু তাক ৰিষ্ট'ৰ কৰাত হেল্প কৰে। যিহেতু আমাৰ ষ্টমাকত গুড বেক্টেৰিয়া আৰু বেড বেক্টেৰিয়া দুইটাই আছে, তো probioticে গুড বেক্টেৰিয়াখিনি মেইনটেইন কৰি ৰখাত। নেক্সট আমি জানিম যে probioticৰ ছাইড এফেক্ট আছে নে নাই। probioticৰ ছাইড এফেক্ট অলমষ্ট নাই বুলিয়ে ক'ব পাৰি। যদিও কোনো ধৰণৰ ছাইড এফেক্ট নাই, তথাপিও যদি কোনো ধৰণৰ আনৱান্টেড হেল্থ ইছ্যু আহে, তেনেহ'লে সোনকালে ডক্তৰৰ পৰামৰ্শ লোৱাটো দৰকাৰ। যদি ইনফৰমেশ্যনখিনি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ সকলো ভিডিঅ'ৰ আপডেটখিনি আপোনালোকে সকলোতকৈ আগতে পায়। তেনেহ'লে পুনৰ লগ পাম মই অন্য এটা ভিডিঅ'ত।